ফ্ৰেণ্ডছ দেখিছেনে এজোপা কঁঠালজোপা ইমান সৰু গছ কিন্তু তথাপিতো আপোনাৰ কিমান কঁঠাল লাগিছে থপা থপে বহুত ভাল লাগিল দেখি আপোনালোককো দেখাম বুলি ভাবিলোঁ সেইকাৰণে ভিডিঅ' এটাকে কৰিলোঁ। তো ফ্ৰেণ্ডছ আপোনালোক সকলো ভালে কুশলে আছেনে? আশা কৰোঁ আপোনালোক সকলো ভাগৰৰ জীৱনত ভালে কুশলে আছে। যোৱাকালি নাইট ডিউটি কৰিলোঁ তো এতিয়া ৰুমলৈ যাম। এতিয়া মুখখন ধুলোঁ ব্ৰাছ চাছ কৰাই নাই তো ৰুমতে গা পা ধুই ঘৰলৈ যাম। ঘৰৰ পৰা গৈ মই আজি পাপাক ক'ভিড-19 ভেকচিন দিব যাম নাজিৰা অসামৰিক চিকিৎসালয়ত। চ' আপোনালোকক দেখাব চেষ্টা কৰিম কিমানখিনি পাৰোঁ। তাৰ আগতে এটা কথা মানে ক'ব বিচাৰিছোঁ, আপোনালোকে জানে গোটেই দেশৰ পৰিস্থিতি কি হৈ আছে। আমাৰ ভাৰতবৰ্ষৰ লগতে অসমতো মানে ক'ভিড-19 গ্ৰাস কৰি ধৰিছে। চ' আপোনালোকে সকলোৱে এতিয়া সাৱধানতা হ'ব লাগে। মই যিমানখিনি পাৰোঁ সাৱধান হ'ব বিচাৰিছোঁ। চবেই মানে মাস্ক ব্যৱহাৰ কৰিব লাগে, হেণ্ড চেনিটাইজাৰ আৰু লগতে আপোনাৰ চাবোনৰ এনেদি হাতখন বাৰে প্ৰতি ধুই থাকিব লাগে, যিহেতু আমাৰ হাততে বীজাণুবোৰ লাগি থাকে। চ' সেইখিনিকে ক'ব বিচাৰিছোঁ। যিহেতু পাপাৰ বয়সো হৈছে আপোনাৰ 75 মান হৈছে। চ' আমাকতো এতিয়া আমাৰ বয়স কম হৈ আছে কাৰণে আমাক মানে ভেকচিনটো দিয়া নহয়, পাপাকে দিয়া হ'ব। চ' গতিকে আপোনালোকৰ ভিডিঅ'টো চাই থাকিব, যিমানখিনি পাৰোঁ চেষ্টা কৰিম দেখাব, যিহেতু ভয়ো লাগে দিয়কচোন। যিহেতু বেমাৰটোৱে ইমান আপোনাৰ বেয়া বেমাৰ, যিহেতু এতিয়ালৈকে প্ৰতিষেধক ওলাইছে যদিও তেনেকৈ ইমান কাম কৰা নাই বুলিয়ে শুনিছোঁ। তথাপিও দিব যাওঁ পাপাৰ লগত। ত' আপোনালোকে চাই দিব ভিডিঅ'টো শেষলৈকে, আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ত' পলম নকৰি ভিডিঅ'টো ইমান মানুহ লাইন পায়। এখন আপোনাৰ নাজিৰা শিৱসাগৰ জিলাৰ নাজিৰা মহকুমা অন্তৰ্গত চৰকাৰী চিকিৎসালয় আপোনালোকে দেখিছে। ইয়াত আজি দুদিনৰ পৰা ক'ভিড-19 ভেকচিন দিয়া হৈছে। ত' মই পাপাৰ লগত আহিলোঁ আৰু পাপাক দিছোঁ। এতিয়া বৰ্তমান পাপাই ল'লে, আমাক এতিয়ালৈকে দিয়া নাই, যিহেতু প্ৰথমতে বয়োজ্যেষ্ঠ লোকসকলকহে দিয়া হৈছে। ত' পাপাক দিয়া হ'ল, আপোনাক মই দেখাম। ফ্ৰেণ্ডছ ফাইনেলি পাপাক ভেকচিন দিয়া হৈ গ'ল। এতিয়া মোবাইলত মেছেজ আহিব বুলি কৈছে তেওঁলোকে। অকল পান কাৰ্ডখন ল'লে, পান কাৰ্ডখন আকৌ মোক ঘূৰাই দিছে। ত' আজিলৈ ভিডিঅ' ইমানটোৱে আছিলে।